এই ভিডিওটি বোর্ড এক্সামেই কোৱা বা কম্পিটিটিভ এক্সামবিলাকেই কোৱা প্ৰত্যেক এক্সামবিলাকত টেন্সৰ কুৱেশ্যন কিছুমান আহে ভিডিওটো শেষলৈকে চাবা টেন্স তোমালোকৰ ক্লিয়াৰ হৈ যাব তো ফাৰ্ষ্টত চোৱা টেন্স কাক বুলি কোৱা হয় ক্ৰিয়াৰ সময়কে কাল বোলে ই তিনি প্ৰকাৰ প্ৰেজেন্ট টেন্স past tense আৰু future tense টেন্সক তিনটা ভাগত ভাগ কৰা হয় আৰু ফাৰ্স্ট ভাগটো হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্স অৰ্থাৎ সিম্পল প্ৰেজেন্ট টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্স মানে কি বৰ্তমানে যদি কোনো এটা কাম কৰা বা হোৱা বুজায় তেন্তে ইয়াকে প্ৰেজেন্ট ইনডিফিনিট টেন্স বুলি কোৱা হয় ইয়াৰ ফৰ্মেশনটো মনত ৰাখিবা সাবজেক্ট ভাৰ প্লাস অবজেক্ট আৰু যদি বাক্যত তোমালোকে চোৱা অলৱেজ ইউজুৱেলি এভৰি সেলডম অফেন ৰেগুলাৰলি জেনাৰেলি সামটাইমস এইবিলাক এডভাৰ্বে কোৱা বা ট্ৰিক বুলি কোৱা এই বস্তুবিলাক যদি থাকে তেন্তে মনত ৰাখিবা তো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব ইয়াৰ সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হয় তেন্তে ভাৰ্বৰ লগত এস বা ইয়েত যোগ কৰিবা থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ কোনবিলাক হি শি ইট বা সিঙ্গুলাৰ নাউন তো ফাৰ্স্ট এক্সাম্পলটো চোৱা হাৰ সিস্টাৰ ৱৰ্ক ইন দ্য পঞ্চায়ত এই বাক্যটো হাৰ সিস্টাৰটো হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ সেইকাৰণে ভাৰ্বৰ লগত এটা এস যোগ হৈছে হাৰ সিস্টাৰ ৱৰ্কস হৈছে সেকেন্ড এক্সাম্পল এটা চোৱা আই ডু এক্সাৰসাইজ ৰেগুলাৰলি ইয়াত ৰেগুলাৰলি আছে তাৰ মানে এটো প্ৰেজেন্ট ইনডিফিনিটেই কিন্তু ইয়াত চোৱা সাবজেক্টটো আছে ফাৰ্স্ট পাৰসন সেইকাৰণে জাস্ট ব্ৰেকেটটো উঠাই দিলে শুদ্ধ হৈ যাব তাৰ পিছত ইয়াত আৰু কেইটামান এক্সাম্পল এটা ইন্টাৰোগেটিভৰ এক্সাম্পল চোৱা ডু ইউ প্লে টেনিস ৰেগুলাৰলি ইয়াত চোৱা খালি ব্ৰেকেটটো উঠাই দিলে হৈ গ'ল ৰেগুলাৰলি যেটো আছে কাৰণ সাবজেক্টটো কি আছে ইউ আছে গতিকে আৰু এটা ডাজ শি প্লে টেনিস ৰেগুলাৰলি এটোটো কি হ'ব প্লেটো বহিব কাৰণ ইয়াত সি থাকিলেও এস নবহিব কাৰণ বাক্যটো চোৱা ডাজেৰে আৰম্ভ হৈছে ইন্টাৰোগেটিভত আছে ইউনিভাৰ্সাল ট্ৰুথ অৰ্থাৎ জেনাৰেল ফ্যাক্ট চিৰ সত্য বাক্য এই টেন্সত ব্যৱহাৰ কৰা হয় ম্যাগনেট এট্ৰেক্ট আইৰন ম্যাগনেট এট্ৰেক্টস আইৰন হ'ব এস এটা যোগ হ'ব কাৰণ এটো চিৰ সত্য বাক্য চুম্বকে সদায় লোহাক আকৰ্ষণ কৰে এন অনেষ্ট পাৰসন টেল ট্ৰুথ এন অনেষ্ট পাৰসন টেলস ট্ৰুথ এজন সৎ মানুহে সঁচা কথা কয় The earth revolves round the sun. The earth revolves round the sun. এইবিলাক হৈছে চিৰ সত্য বাক্য আৰু কেইটামান এক্সাম্পল আছে এইবিলাক এবাৰ চাই লোৱা আগবাঢ়িছো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্স মানে হৈছে বৰ্তমানে কোনো এটা কাম চলি থকা বুজালে এই টেন্স ব্যৱহাৰ কৰা হয় ফৰ্মেশনটো তোমালোকে জানাই যে সাবজেক্ট প্লাস এম ইজ আৰ ভাৰ প্লাস আইএনজি প্লাস অবজেক্ট এক্সাম্পল কেইটামান চাই লোৱা ফাৰ্স্টত চোৱা নাও কাৰ্তিক স্লিপ ইন দ্য বেডৰুম ইয়াত চোৱা নাও আছে তাৰ মানে এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে যদি বাক্যত চোৱা নাও টুডে নাও এ ডেজ হাৰি আপ লুক এইবিলাক থাকে তেন্তে এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য হ'ব এনেকৈ লিখিব লাগিব নাও কাৰ্তিক যেটো সিঙ্গুলাৰ নম্বৰ সেইকাৰণে ইজ বহিব স্লিপিং ইন দ্য বেডৰুম হাৰি আপ শি ইজ ৱেটিং দ্য বেবিজ আৰ ক্ৰাইং দ্য বেবিজ যেটো প্লুৰেল নম্বৰ সেইকাৰণে আৰ বহিছে ক্ৰাইৰ লগত আইএনজি এবাৰ তোমালোকে জাস্ট এইবিলাক চাই লোৱা কিপ কোৱাইট আই এম টিচিং ইউ ডোন্ট মেক এ নয়েজ আই এম লিচেনিং এ মেলোডিয়াছ সং বা আৰু এটা ৰুলছ আছে প্ৰেজেন্ট কন্টিনিউয়াসৰ বৰ্তমানে ভৱিষ্যতৰ কোনো এটা কাম হ'ব গৈ আছে বুজালেও এই টেন্স ব্যৱহাৰ কৰা হয় আই গো টু এপ্লাই ফৰ দ্য পোষ্ট আই এম গোয়িং টু এপ্লাই ফৰ দ্য পোষ্ট তাৰ পিছত লুক এট দ্য স্কাই ইট ইজ গোয়িং টু ৰেইন আকাশলৈ চোৱা বৰষুণ হ'ব গৈ আছে মানে বৰ্তমানে ভৱিষ্যতৰ কাম হ'ব গৈ আছে বুজাইছে সেইকাৰণে এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ তাৰ পিছত আগবাঢ়িছো প্ৰেজেন্ট পাৰফেক্ট টেন্স মানে হৈছে বৰ্তমানে কোনো এটা কাম এইমাত্ৰ শেষ হোৱা বুজালে এই টেন্স ব্যৱহাৰ হয় কামটো এইমাত্ৰে শেষ হ'ব লাগিব ফৰ্মেশনটো কি সাবজেক্ট প্লাস হ্যাভ এস ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাস অবজেক্ট যদি বাক্যত চোৱা জাস্ট নাও অলৰেডি লেটলি ইভাৰ নেভাৰ ইয়েট ইত্যাদি থাকে তেন্তে প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব যেনেকৈ দ্য বাছ জাস্ট ৰিচ ইন দ্য বাছ ষ্টপ ইয়াত জাস্ট আছে যেহেতু বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিবা কেনেকৈ দ্য বাছ থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ সেইকাৰণে সাবজেক্টৰ পিছত হেভ হেজৰ পৰা হেজ বহিব দ্য বাছ হেজ জাস্ট ৰিচৰ থাৰ্ড ফৰ্ম যেহেতু পাৰফেক্টত ভাৰ্বৰ থাৰ্ড ফৰ্ম লাগে পাৰ্টিচিপল ফৰ্ম লাগে সেইকাৰণে ভাৰ্বৰ থাৰ্ড ফৰ্ম দ্য বাছ হেজ জাস্ট ৰিচ ইন দ্য বাছ ষ্টপ তাৰপিছত এনেকৈ আৰু এক্সাম্পল কেইটামান আছে আই নেভাৰ সি দ্য ব্ৰুজ খলিফা আই হেভ নেভাৰ সিন দ্য ব্ৰুজ খলিফা হেভ ইউ ইভাৰ ভিজিট কাজিৰঙা নেশ্যনেল পাৰ্ক এইটো ইন্টাৰোগেটিভ সেন্টেন্স বাক্যত হেভ আছে যেহেতু খালি ভাৰ্বৰ থাৰ্ড ফৰ্ম বহাই দিলেই হৈ গ'ল মই অকণমান স্পীডত কৈ আছোঁ তোমালোকে জাষ্ট এক্সাম্পল কেইটা চাই যাবা মনোযোগেৰে ভিডিঅ'ৰ শেষত কিন্তু আমি ইয়াত আৰু বহুত কেইটা এক্সাম্পল আছে গোটেইকেইটা একেলগে আলোচনা কৰিম মানে বেলেগ বেলেগ টেন্সৰ এক্সাম্পল থাকিব সেইকেইটা আমি নিজে সলিউশন কৰিবলৈ যত্ন কৰিম শেষলৈকে চাবা হেভ ইউ ইভাৰ ভিজিটেড কাজিৰঙা নেশ্যনেল পাৰ্ক
তাৰপিছত ইউৰ ফাদাৰ হেজ নট কাম য়েট ইউৰ ফাদাৰ হেজ নট কাম য়েট দ্য প্লেয়াৰ লেটলি বিকাম পপুলাৰ দ্য প্লেয়াৰ হেজ লেটলি হ'ব কি হ'ব হেজ লেটলি প্ৰেজেণ্ট পাৰফেক্টৰ এটা ছেকেণ্ড ৰুল আছে বাক্যত যদি নন কনক্লুচিভ ভাৰ্ব মানে নন কণ্টিনিউৱাছ ভাৰ্ব থাকে নো পাছ মিট ফিল লাভ লাইক এইবিলাক ভাৰ্বৰ লগত যদি চিন্স বা ফৰ থাকে বা লাষ্ট থাকিলেও আমি কি কৰোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব নোৱাৰিম কাৰণ আমি জেনেৰেলি জানো যে চিন্স আৰু ফৰ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব লাগে কিন্তু আমি এই ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্টহে ব্যৱহাৰ কৰিম মেনি ইয়াৰ্ছ হেড পাষ্ট মেনি ইয়াৰ্ছ হেভ পাষ্ট চিন্স আই মেট ইউ ইয়াত চোৱা চিন্স আছে গতিকে পাছিং নহ'বগৈ বা হেভ বিন নহ'বগৈ হেভ হ'ব মেনি ইয়াৰ্ছ হেভ পাষ্ট চিন্স আই মেট ইউ আই হেভ ন'ন ইউৰ প্ৰিন্সিপাল ফৰ লং তাৰপিছত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স অতীতত কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানলৈ চলি থকা বুজালে এই টেন্স ব্যৱহাৰ কৰা হয় ফৰ্মেশ্যনটো জানি ল'বা ছাবজেক্ট প্লাছ হেভ এজ প্লাছ বিন ভাৰ প্লাছ আই এন জি প্লাছ অবজেক্ট যদি চিন্স আৰু ফৰ থাকে তেন্তে এই টেন্সত ব্যৱহাৰ কৰিবা আৱাৰ টিচাৰ লিভ ইন লণ্ডন চিন্স মাই চাইল্ডহুড ইয়াত চোৱা চিন্স আছে তাৰ মানে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কৰিব লাগিব কেনেকৈ আৱাৰ টিচাৰ হেজ বিন লিভিং ইন লণ্ডন চিন্স মাই চাইল্ডহুড তাৰপিছত ইট ৰেইন কেটছ এণ্ড ডগছ চিন্স মৰ্ণিং ইট হেজ বিন ৰেইনিং কেটছ এণ্ড ডগছ চিন্স মৰ্ণিং বাকী এক্সাম্পলবিলাক এবাৰ চাই লোৱা ইয়াত চোৱা আৰু এটা এক্সাম্পল উই টু বি ফ্ৰেণ্ডছ ফৰ লং ফৰ আছে তাৰ মানে আমি এইটো কি কৰিব লাগিব বি মানে এইটো হেভ বিন বহাব লাগিব উই টু হেভ বিন মনত ৰাখিব বিৰ লগত আই এন জি বহাই নিদিবা এনেকুৱা এক্সাম্পল কিন্তু পৰীক্ষাত আহে আৰু বহুত ষ্টুডেণ্ট কনফিউজ হয় এনেকুৱা এক্সাম্পল চাই শ্বি বি মাই ক্লাছমেট চিন্স আছে তাৰ মানে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ইয়াত বি মানে এই টেন্সৰ অক্সিলিয়াৰী ভাৰ্বৰ কথা বুজাইছে শ্বি হেজ বিন মাই ক্লাছমেট চিন্স 2018 পাষ্ট ইনডিফিনিট টেন্স অতীতত কোনো এটা ঘটনা হৈছিল বুজালে এই টেন্স ব্যৱহাৰ কৰা হয় ছাবজেক্ট প্লাছ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম প্লাছ অবজেক্ট এডভাৰ্ব কি আছে যদি বাক্যত চোৱা এষ্টাৰডে লাষ্ট ডে গ' ওৱান্স আপন এ টাইম দ্য আদাৰ ডে ৰিচেণ্টলি এইবিলাক থাকে তেন্তে পাষ্ট ইনডিফিনিট টেন্স এক্সাম্পলবিলাক চোৱা এম কে গান্ধী ডাই ইন 1948 এইটো চোৱা মহাত্মা গান্ধীৰ মৃত্যু 1948 চনত হৈছিল এইটো অতীতৰ এটা ঘটনা সেইকাৰণে ইয়াত ছাবজেক্ট প্লাছ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম ডায়ৰ ছেকেণ্ড ফৰ্ম হৈছে ডাইড দ্য আদাৰ ডে আই মেট এ মেজিচিয়ান ইন দ্য বাজাৰ মিটৰ ছেকেণ্ড ফৰ্ম কি মেট দ্য আদাৰ ডে যিহেতু আছে এইটো পাষ্ট ইনডিফিনিট টেন্স তাৰপিছত এনেকৈ হি গ' টু স্কুল এষ্টাৰডে হি ৱেণ্ট টু গোৱা এষ্টাৰডে তাৰপিছত বাকী এক্সাম্পলবিলাক চাই যোৱা গোটেইকেইটা এক্সাম্পল ইণ্টাৰগেটিভ এক্সাম্পল এটা আলোচনা কৰোঁ ডিড ইউ বাই এনি বুক এষ্টাৰডে ডিড ইউ বাইটো বাইয়ে থাকিব বট নহ'বগৈ কাৰণ ইয়াত ভাৰ্বৰ ছেকেণ্ড ফৰ্ম ডিড অক্সিলিয়াৰী ভাৰ্বৰে আৰম্ভ হৈছেই আই হেভ মাই ব্ৰেকফাষ্ট এন আৱাৰ এগ' হেভৰ ঠাইত কি হ'ব হেড হ'ব কমন এক্সাম্পল এইবিলাক পৰীক্ষাত আহিয়ে থাকে দ্য ফ্ৰেজেল ভাৰ্ব ইয়াৰ পৰা এটা নহয় এটা কি কয় পৰীক্ষাত দিয়েই দ্য ফ্ৰেজেল ভাৰ্ব ইট ইজ টাইম এজ ইফ আই উইচ এজ দ' এইবিলাক থাকিলে ইট ইজ টাইম এজ ইফ এইবিলাক থাকিলে যদি বি বুলি দিয়া থাকে তেন্তে ৱেৰ বহাব লাগে আৰু যদি মেইন ভাৰ্ব থাকে তেন্তে ভাৰ্বৰ ছেকেণ্ড ফৰ্ম চোৱা আই বি দিয়াৰ এইবিলাক কণ্ডিশ্যনেল বাক্য সেইকাৰণে কণ্ডিশ্যনেল বাক্যত কি হ'ব ৱেৰ বহিব ইফ আই ৱেৰ দিয়াৰ তাৰপিছত ইট ইজ টাইম টু ৰিটাৰ্ণ হোম ই দি এটা যোগ হ'ব যিহেতু মেইন ভাৰ্ব আছে ছেকেণ্ড ফৰ্ম এনেকৈ বাকী এক্সাম্পলবিলাকো চাই লোৱা তাৰপিছত পাষ্ট কণ্টিনিউৱাছ টেন্সলৈ আগবাঢ়িলোঁ অতীতত কোনো এটা কাম হৈ আছিল বুজালে এই টেন্স ব্যৱহাৰ কৰা হয় ফৰ্মেশ্যনটো হৈছে ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট প্লাছ ৱাজ ৱেৰ ভাৰ প্লাছ আই এন জি প্লাছ অবজেক্ট তো ইয়াত ফাৰ্ষ্টত চোৱা হুৱেন আৰু হোৱাইল এডভাৰ্ব আছে হুৱেন আৰু হোৱাইল হুৱেন হি নক দ্য ড'ৰ আই ৱাজ শ্লিপিং হুৱেন আৰু হোৱাইল থাকিলে এই টেন্সত ব্যৱহাৰ হ'ব হুৱেন হি ষ্টাৰ্টেড ফৰ অফিচ ইট ৱাজ ষ্টিল ৰেইনিং এনেকুৱা এক্সাম্পলবিলাক হৈছে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ তাৰপিছত আমি আগবাঢ়িলোঁ পাষ্ট পাৰফেক্ট টেন্স অতীতত দুটা ঘটনাৰ যিটো কাম আগত হয় সেইটো পাষ্ট পাৰফেক্ট আৰু যিটো কাম পিছত হৈছিল এইটো পাষ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হয় ফৰ্মেশ্যনটো হৈছে ছাবজেক্ট প্লাছ হেড ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট আফটাৰ আৰু বিফ'ৰ আছে গতিকে এইটো এনেদৰে কৰিব দ্য বাছ লিভ বিফ'ৰ উই ৰিচ দ্য বাছ ষ্টপ দ্য বাছ হেড লেফ্ট ফৰ্মেশ্যনৰ মতে ছাবজেক্ট আছে ভাৰ্ব দ্য বাছ ছাবজেক্টৰ লগত হেড বহিছে দ্য বাছ হেড লেফ্ট বিফ'ৰ উই ৰিচ দ্য বাছ ষ্টপ আফটাৰ দ্য ৰেইন হেড ষ্টপড হ'ব আফটাৰ দ্য ৰেইন হেড ষ্টপড হি ৱেণ্ট আউট আই হেড নট চিন ইয়ৰ হাউচ বিফ'ৰ এনেকৈ হেড মানে ফৰ্মেশ্যনৰ মতে খালি আমি এপ্লাই কৰি গ'লেই হ'ল বাকী ফিউচাৰ ইনডিফিনিট চোৱা ভৱিষ্যতে কোনো এটা কাম কৰা হোৱা বুজালে টুমৰো নেক্সট চুন আনটিল দ্য ফলোয়িং ডে শ্বৰ্টলি এইবিলাক থাকিলে ফিউচাৰ ইনডিফিনিট টেন্স she will leave the room very soon the field will look green next year মানে according to the structure কৰি গ'লেই
শুদ্ধ হৈ থাকিব তাৰপিছত আমি ইয়াত কিছুমান টেন্সৰ এক্সাম্পল আছে এইবিলাক আমি তোমালোকে এইবিলাকৰ উত্তৰ কিমান কৰিব পাৰিবা কমেন্ট কৰি জনাবা এইবিলাক নিজে প্ৰেক্টিছ কৰি চাবা মই বাৰু এবাৰ কিছু আলোচনা কৰোঁ ইয়াৰ ভিতৰৰ পৰা উই বি গুড ফ্ৰেণ্ডছ ফৰ লং ফৰ আছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স উই হেভ বিন গুড ফ্ৰেণ্ডছ ফৰ লং দে প্লে সিন্স মৰ্নিং সিন্স আছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স দে হেভ বিন প্লেয়িং সিন্স মৰ্নিং হোৱাট ডু হি ডু এষ্টাৰডে হোৱাট ডিড কি হ'ব হোৱাট ডিড হি ডু এষ্টাৰডে ডৰ ঠাইত কি হ'ব ডিড বহিব হোৱাট ডিড যেহেতু এষ্টাৰডে আছে পাষ্ট ইনডিফিনিট উই নিড ইউৰ এডভাইচ এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সতেই মানে জাষ্ট ইউ হেভ টু ৰিমুভ দ্য ব্ৰেকেটটো উঠাই দিলেই হৈ গ'ল প্লিজ ট্ৰাই টু কাম চুন ইউ হেভ টু ৰিমুভ দ্য ব্ৰেকেট সেম আগৰ নিচিনাই খালি ব্ৰেকেটটো উঠাই দিব লাগে উই উইল want to go to Mumbai next month next আছে যেহেতু এইটো ফিউচাৰ ইনডিফিনিট টেন্সত she was seen picking the marbles পেসিভ ভয়েসৰ নিচিনা কৰিব লাগিব সিৰ থাৰ্ড ফৰ্ম কৰিব লাগিব যেহেতু was আগত বহি গৈছে the voice could help কেনৰ ঠাইত কি হ'ব could হ'ব তাৰপিছত if I were you কি হ'ব মই কৈছিলোঁ বি থাকিলে were বহাব লাগে if I were you I would not do that the baby is crying because আছে যেহেতু ing বহিব the baby is crying the train arrives every আছে every থাকি প্ৰেজেণ্ট ইনডিফিনিট এছ এটা যোগ হ'ব she went after she had locked the door কি হ'ব she had locked the door হ'ব I had my dinner an hour ago ইয়াত কি হ'ব I had my have ঠাইত had হ'ব when I saw him he was writing past continuous tense subject plus was were verb plus ing plus object use কৰিলে হ'ব he had arrived just before the game started don't disturb me the child it is sleeping I have just finished the work the woman was weeping when I saw her no one heard from him for last 2 years they had finished the work by Sunday next video এনেকুৱা গ্ৰামাৰৰ অন্য টপিক লৈ আহিম ভয়েস নেৰেশ্যন এইবিলাক ৰুলছ সহ আৰু এক্সাম্পল সহ আলোচনা কৰিম আশা কৰোঁ সেই ভিডিঅ'বিলাক চাবা বুলি আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ সকলোলৈ